নমস্কাৰ। থিংক এণ্ড গ্ৰ' ৰিচ। নেপোলিয়ন হিল এজন লিখক আছিলে আৰু তেখেতে এবাৰ সেই সময়ৰ সকলোতকৈ ধনী ব্যক্তি এণ্ড্ৰিউ কাৰ্নেগীৰ ইণ্টাৰভিউ ল'বলৈ সুবিধা পালে। আৰু কাৰ্নেগীয়ে নেপোলিয়নক ক'লে যে লাইফত সফল হ'বলৈ বহুতো বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে। গতিকে তুমি সফল ব্যক্তিসকলক লগ কৰা আৰু ইণ্টাৰভিউ লোৱা আৰু এখন কিতাপ লিখা যাতে মানুহে শিকিব পাৰে। মই তোমাক অহা যোৱাৰ খৰচ বহন কৰিম। আৰু 20 বছৰত 500 সকলোতকৈ সফল মানুহৰ ইণ্টাৰভিউ ল'লে আৰু এখন কিতাপ লিখি উলিয়ালে। আৰু আজি আমি সেইখন কিতাপৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। লিখকে আগবঢ়োৱা 13টা পাঠ আমি আলোচনা কৰিম। নম্বৰ 1, ডিজায়াৰ। ইচ্ছা। ইচ্ছা হৈছে ধনী হোৱাৰ প্ৰথম ষ্টেপ। প্ৰবল ইচ্ছা শক্তিৰ দ্বাৰা আমি সকলো কৰিব পাৰোঁ। ইয়াত লিখকে তেওঁৰ সৰু ল'ৰাৰ কাহিনী কৈ উদাহৰণ দিছে, যিজন জন্মৰ পৰাই বোবা আৰু ক'লা আছিলে আৰু ডক্টৰে কৈছিলে যে সি কেতিয়াও ঠিক হ'ব নোৱাৰে। কিন্তু লিখক নেপোলিয়নৰ প্ৰবল ইচ্ছা আছিলে যে সি শুনে আৰু কয়, আৰু লিখকে ল'ৰাজনৰ মনতো শুনা আৰু কোৱাৰ ইচ্ছা জগাই তুলিলে। আৰু কেইবছৰমান পিছত তাকেই হৈছিলে। এই উদাহৰণ দি লিখকে কৈছিলে, আমাৰো মগজুৰ কোনো সীমা নাথাকে যদি আমি কিবা এটা মানি লৈ তাক সীমিত কৰি নিদিওঁ। ফেইথ, আস্থা। আমি যদি নিজৰ ওপৰত বিশ্বাস ৰাখোঁ, আস্থা ৰাখোঁ, তেতিয়া জীৱনত সফল হোৱাত সহায় হয়। আস্থা হৈছে আমি আমাৰ মনটোক সদায় পজিটিভ চিন্তাৰে নিৰ্দেশ দিয়া, যাতে আমি আমাৰ লক্ষ্যত কম সময়ত উপনীত হ'ব পাৰোঁ। আপোনালোকৰ যিটো লক্ষ্য সেইটোৰ বিষয়ে সদায় ভাবক আৰু মনটোক কওক যে নিশ্চয় সফল হ'ম। অটো ছাজেশ্যন মানে হৈছে আমাৰ মনটোক বাৰে বাৰে নিৰ্দেশ দি এটা চিন্তা ফিক্স কৰি দিয়া। লিখকে কৈছে যে তোমাৰ যিটো লক্ষ্য সেইটো এখন কাগজত লিখা আৰু তাৰ বিষয়ে শান্তিপূৰ্ণভাৱে চিন্তা কৰা, যাতে তোমাৰ মনত এখন পৰিষ্কাৰ ছবি তৈয়াৰ হৈ যায়। আৰু এইটো সদায় কৰা, ৰাতিপুৱা আৰু সন্ধিয়া। নম্বৰ 4, স্পেচিয়েলাইজড নলেজ। তুমি যিটো বিষয়ৰ প্ৰতি আগ্ৰহী হয় সেই বিষয়টোৰ ওপৰত বেছি পৰিমাণে নলেজ গোটাব লাগে। এইটো নহয় যে তোমাৰ ইচ্ছা থাকিলেই তুমি সফল হ'ব পাৰিবা। সেই বিষয়টোৰ ওপৰত জ্ঞানো অৰ্জন কৰিব লাগিব। ইয়াৰ কাৰণে এটা ভাল উপায় হৈছে তুমি এনেকুৱা মানুহৰ লগত সময় কটোৱা যিসকল ব্যক্তি সেই বিষয়ত পাকৈত হয়। তেতিয়া তুমি বহুতো কথা শিকিব পাৰিবা। নম্বৰ 5, ইমাজিনেশ্যন, কল্পনা। লিখকে কৈছে যে কল্পনাই মানুহক সফল হোৱাত বহুত সহায় কৰে। লিখকে উদাহৰণ দি কৈছে যে আপোনালোক সকলোতো জানেই কোকা কোলাৰ বিষয়ে। যিজন ল'ৰাই কোকা কোলাৰ ফৰ্মুলাটো সাজি উলিয়াইছিলে তেওঁ কল্পনাই কৰিব পৰা নাছিলে যে এদিন কোকা কোলা ইমান ডাঙৰ ব্ৰেণ্ড হ'ব বুলি। কিন্তু তেওঁ যাক বেচিছিলে, যোনে কিনিছিলে, তেওঁ কল্পনা কৰি লৈছিলে মই এদিন কোকা কোলাক ইমান আগলৈ লৈ যাম বুলি। আৰু আজি কোকা কোলা সকলোতকৈ ডাঙৰ ব্ৰেণ্ড হয়। নম্বৰ 6, অৰ্গেনাইজ প্লেন। তুমি যেতিয়া লাইফত সফল হ'ব খোজা তেতিয়াহ'লে তুমি সুপৰিকল্পিতভাৱে প্লেন কৰিব লাগিব আৰু আগবাঢ়িব লাগিব। তাৰ কাৰণে তুমি অভিজ্ঞ ব্যক্তিৰ দ্বাৰা উপদেশ ল'ব লাগিব আৰু আগবাঢ়িব লাগিব। আৰু কেতিয়াবা যদি তোমাৰ প্লেন অসফলো হয় তেতিয়া তুমি প্লেন চেঞ্জ কৰিব লাগিব, লক্ষ্য নহয়। নম্বৰ 7, এবিলিটি অফ ডিচিশ্যন মেকিং। জীৱনত সফল হোৱাৰ এটা ডাঙৰ গুণ হৈছে তুমি লাইফত সিদ্ধান্ত ল'ব পাৰিব লাগিব। বহুতো মানুহে জীৱনত সিদ্ধান্ত ল'ব নোৱাৰে, জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰে। আৰু সৰু সৰু ল'ৰা ছোৱালীসকলক সৰুৰ পৰাই শিকাব লাগে যে জীৱনৰ সিদ্ধান্ত কেনেকৈ ল'ব লাগে, নহ'লে তেওঁলোকক বহুতো সমস্যাই দেখা দিয়ে। পাৱাৰ অফ ডিভ'শ্যন। তুমি কোনো এটা বিষয়ত সফল হ'বৰ বাবে বিষয়টোৰ প্ৰতি একাগ্ৰ হ'ব লাগিব। এইটো নহয় যে দুদিন কষ্ট কৰি তুমি এৰি দিবা। দুদিনীয়া কষ্টৰে মানুহে জীৱনত কেতিয়াও সফল হ'ব নোৱাৰে। তুমি প্ৰত্যেকজন সফল ব্যক্তিকে চোৱা, সকলোতে এইটো গুণ দেখিব পাবা। পাৱাৰ। জীৱনত সফল হ'বলৈ শক্তিৰ প্ৰয়োজন হয়। ইয়াত লিখকে শাৰীৰিক শক্তিৰ উপৰিও মানসিক শক্তিৰ কথা কৈছে। তুমি যদি মানসিকভাৱে শক্তিশালী হোৱা, ঋণাত্মক চিন্তাধাৰাই সহজে একো কৰিব নোৱাৰে। ইয়াতে লিখকে বেটেৰীৰ উদাহৰণ দি কৈছে, এটা বেটেৰীৰ পৰা আমি যিমান শক্তি পাওঁ, যদি বেটেৰীৰ এটা গ্ৰুপ বনাই দিওঁ তাতকৈ বেছি শক্তি পাম। লিখকে কৈছে যে তুমি যদি টিম ৱৰ্ক কৰা, কামবিলাক সোনকালে হয়। নম্বৰ 10, ছেক্স ট্ৰেন্সমিউটেশ্যন। ছেক্স ট্ৰেন্সমিউটেশ্যন এক বহুত ডাঙৰ ছিক্ৰেট হয় সফল হোৱাত। আমি জানো যে শক্তি কেতিয়াও শেষ নহয়, মাত্ৰ সলনি হয়। মানুহে ছেক্স এনাৰ্জি কেৱল মাত্ৰ শাৰীৰিক সুখৰ কাৰণে ব্যৱহাৰ কৰে, কিন্তু লিখকে কৈছে যে এই শক্তি ব্যৱহাৰ কৰি
আমি আমাৰ সফলতা পাবলৈ সক্ষম হ'ব পাৰোঁ। এই শক্তিৰ অপচয় নকৰি আমি আমাৰ ব্যক্তিত্ব সলনি কৰিব পাৰোঁ। এই শক্তিৰ অপচয় নকৰিলে ইয়াৰ দ্বাৰা মানসিক বিকাশ ঘটাব পাৰোঁ। ল'ৰাসকলে কেৱল ছোৱালীসকলক সুখী কৰাত লাগি থাকে। ইয়াকে নকৰি যিখিনি সময়ত তোমাৰ কেৰিয়াৰৰ চিন্তা কৰিব লাগে, সেইখিনি সময়ত কেনেকৈ আমি জীৱনত সফল হ'ব পাৰোঁ তাকে ভাবিব লাগে। সেইখিনি সময়ত কেৱল কেৰিয়াৰৰ ওপৰতহে গুৰুত্ব দিব লাগে। কণ্ট্ৰল অফ ছাবকনচিয়াছ মাইণ্ড। আমাৰ ছাবকনচিয়াছ মাইণ্ড কণ্ট্ৰল কৰিব জানিলে আমি বহুত কিবাই কৰিব পাৰোঁ। ছাবকনচিয়াছ মাইণ্ড অৰ্থাৎ অৱচেতন মন। অৱচেতন মনৰ দ্বাৰাই নিৰ্ধাৰণ হয় আমাৰ ব্যক্তিত্ব কেনেকুৱা হ'ব। অৱচেতন মন আমাৰ চেতন মনতকৈ বহুতেই পাৱাৰফুল। তুমি যদি পজিটিভ চিন্তাৰে অৱচেতন মনক নিৰ্দেশ দি থাকা, তেতিয়া ই তোমাৰ জীৱন সলনি কৰি দিব, আৰু যদি নেগেটিভ চিন্তাৰে নিৰ্দেশ দিয়া তেতিয়া ই তোমাক শেষ কৰি দিব। সেয়েহে সদায় অৱচেতন মনটোক পজিটিভ চিন্তাৰে নিৰ্দেশ দিয়ক আৰু সদায় উৎসাহিত কৰি ৰাখক। সদায় আস্থা ৰাখক, তাকো ঘৃণা নকৰিব, ঈৰ্ষা নকৰিব, ই তোমাক নিজকেই বেয়া কৰিব। নম্বৰ 12, এ ফ্ৰেছ ব্ৰেইন। আমাৰ ব্ৰেইনটো সদায় ফ্ৰেছ ৰাখিব লাগে। আমাৰ ব্ৰেইনটোৱে দুই ধৰণে কাম কৰে। নম্বৰ 1, ৰিচিভিং ছিষ্টেম, নম্বৰ 2, ব্ৰডকাষ্টিং ছিষ্টেম। যাতে আমাৰ ব্ৰেইনটোৱে আমাৰ ওচৰত কি চলি থাকে সেইবিলাক কাম ৰিচিভ কৰিব পাৰে আৰু বাহিৰৰ জগতৰ লগত কণ্টেক্ট ৰাখিব পাৰে, তাৰ কাৰণে সদায় গুৰুত্ব দি থাকিব লাগে। প্ৰাণায়ামৰ দ্বাৰা আমাৰ ব্ৰেইনটোক ফ্ৰেছ কৰি ৰাখিব পাৰি। 6 চেঞ্চ। লেখকে ইয়াতে কৈছে যে 6 চেঞ্চে আমাৰ জীৱনত বহুত প্ৰভাৱ পেলায়। আপুনি ওপৰৰ 12টা সিদ্ধান্ত লোৱাৰ পিছতহে 6 চেঞ্চ ইউজ কৰিব পাৰিব। বিজ্ঞানে আজিলৈকে 6 চেঞ্চ বিচাৰি উলিয়াব পৰা নাই। এই ষষ্ঠ ইন্দ্ৰিয় কি হয় কোনেও নাজানে। কিন্তু আমি ইয়াৰ দ্বাৰা আহিবলগীয়া বিপদ আদিৰ বিষয়ে অনুমান কৰিব পাৰোঁ। এই ইন্দ্ৰিয়ৰ ব্যৱহাৰ বহুতো কম সংখ্যক মানুহে জানে। এয়াই আছিলে জীৱনত সফল হোৱাৰ 13টা পথ।